ডিফুৰ চেমছন সিংটি মেমৰিয়েল পাৰ্কত শনিবাৰে CPIML দল সংগঠনৰ উদ্যোগত প্ৰয়াত সুমিলা ৰংহাংপিৰ আত্মাৰ চিৰশান্তিৰ বাবে সদগতি কামনা কৰে। পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম স্থিত লাংহান খেলপথাৰত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপিত কৰা হয়। উঠৰনং লুম্বাজং পৰিষদীয় সমষ্টিৰ দিছাকেদেবা পলিং ষ্টেচনৰ অন্তৰ্গত ডিকৈতেৰাং গাঁৱত শনিবাৰে নৱনিৰ্মিত বটেৰাং আত্মসহায়ক গোটৰ উদ্বোধন কৰে। শনিবাৰে ডিফুৰ লামটিং ৰোডৰ ওৱেজিং ৰুম ক্ৰিকেট টিমৰ উদ্যোগত আৰু লাগমিলি লৰব লাক্সো LP স্কুলত কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰয়াত সুমিলা ৰংহাংপিৰ শোক প্ৰকাশ। নীলি পৰিষদীয় সমষ্টিৰ ৰিচাখিদি বুঢ়া টিচৌ গাঁৱৰ নিবাসী কামেন ৰংথাৰ্পি বিগত 12 বছৰ ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নোহোৱাত স্থানীয় চৰকাৰক সহায়ৰ বাবে অনুৰোধ কৰে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জুৰং পিপি। শনিবাৰে ডিফুৰ লামটিং ৰোডত ওৱেজিং ৰুম ক্ৰিকেট টিমৰ উদ্যোগত আৰু লাগমিলি লৰব লাক্সো LP স্কুলত কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰয়াত সুমিলা ৰংহাংপিৰ শোক প্ৰকাশ। স্বৰ্গীয় 12 বছৰীয়া কিশোৰী সুমিলা ৰংহাংপিৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি শনিবাৰে ডিফুৰ 5 কিলো লামডিং ৰোড থেচো আজুৰত ওৱেজিং ৰুম ক্ৰিকেট টিমৰ উদ্যোগত তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে হত্যাকাৰী প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ ল'ৰা নয়নজ্যোতি বৰঠাকুৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। অন্যহাতে লাংমিলি লৰব লাংছো LP স্কুলত কাৰ্বি ছাত্ৰ সন্থা নীলি ভাষাৰ উদ্যোগত প্ৰয়াত সুমিলা ৰংহাংপিক ন্যায় বিচাৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে কামনা কৰে, লগতে হত্যাকাৰীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। Cricket team band niltum ningduk cipakrang lo kedam tang nifai ingkorahini non ifila ciklo alangli rohalong ilini injir alangli Sumila Ronghampir apang kedam nangju pathak niltum ningduk pigang lo kadogawe Karbi ngarat anta ningduk lo niltum det kali lo lasona taxi kadogawe da kaje song nonda depon lo alangli phan Sumila Ronghampir phan apang karmurda alangli tum posuso baini phan justice long vek nang po hasi pi vek nang po lapen alang li long ka cherap dun atum doan bus name high court be name alang li phan ing sai vek nei labu langding ge klam ke nang po ilitum non ilitum karbia khe also ilitum injir del apang dam nei gali muge khe kaduka vi anta lason si mandet po langding bom bus nang te asini li gachoni ri dam ke karbi no mas konsira phanta choni ri lo alang li turam sar phanta alangli school bipo pulonon mepigan lo komlin bipo pulon mepigan bivek nang po lapen ako kavia dim antami alangli master innovator claim dim pusname anuka preke to dingi phan borinang po ilitum kacharli along pehlo ilitum ke income chipa prang thegi kachayorun thegi kachari yong se ave pote ilitum chayorun ekhe paprang dekhe plus ilitum ke paprang nji phan pote school college lahai long bangke university ta isivet kali hini ke thom sido nai plus ilitum autonomous consideration pada chuning rilo niltu waiting tour waiting room pini pilo cricket team enta alangli la answer পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম স্থিত লাংহান খেলপথাৰত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপিত কৰা হয়। সমগ্ৰ দেশৰ লগতে 1 মে দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি শনিবাৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম স্থিত লাংহান খেলপথাৰত পশ্চিম কাৰ্বি আংলঙৰ শ্ৰমিক সমিতিৰ নেতৃত্বত মে দিৱস অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপিত কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেন সিং বে ডাঙৰীয়াক আমন্ত্ৰিত কৰিছিল যদিও সভাত সমবেত হ'ব নোৱাৰাৰ বাবে ডংকামুকাম শ্ৰমিক সমিতিৰ সভাপতি মনোৱী ক্ৰামছাৰ লগতে সভাত উপস্থিত থকা লোকসকলে দুখ প্ৰকাশ কৰে। ডিফুৰ চেমছন সিংটি মেমৰিয়েল পাৰ্কত শনিবাৰে CPIML দল সংগঠনৰ উদ্যোগত প্ৰয়াত সুমিলা ৰংহাংপিৰ আত্মাৰ চিৰশান্তিৰ বাবে সদগতি কামনা কৰে।
স্বৰ্গীয় 12 বছৰীয়া কিশোৰী সুমিলা ৰংহাংপিৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি শনিবাৰে ডিফুৰ চেমছন ছিঙিংটি মেমৰিয়েল পাৰ্কত CPIMLৰ নেতৃত্বত তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে হত্যাকাৰী ৰহাৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ ল'ৰা নয়নজ্যোতি বৰঠাকুৰক ফাঁচি দিবৰ বাবে আইন তথা চৰকাৰক দাবী জনায়। অন্যহাতে দেনগাঁৱৰ বীৰৱাৰ অঞ্চলবাসীয়ে একত্ৰিত হৈ প্ৰয়াত সুমিলা ৰংহাংপিৰ প্ৰতিচ্ছবিত মমবাতি জ্বলাই তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰে। লগতে হত্যাকাৰীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। डेथ प्यार लो बेटी बचाओ बेटी पढ़ाओ महिलाओं को मिलेगा सम्मान उपेंदांगलोक ठेतान ठेतान स्लोगान के पीडो सीता डेथ प्यार लो डेथ आसुपी तुम डेथ आर लो लोंग सुमार पेंदांगलोक सरलो सु पेंदांगलोक ठेतान ठेतान महिला तुम पेंदांगलोक आंग तन तुम हंता कचोलांग रेम अकेस बताए बताए डेथ प्यार लो क्लां दिल्ली गैंग रेप निर्भया रेप केस along sedame capital punishment ki pido Priyanka Reddy aphanda capital punishment pilo sita pini chingho namuso Rumila ronghang pia phan Sumila ronghang pia phan non anta pipot si capital punishment culprit phan pipedat labang ke theta question dangte beti bachao beti padhao महिलाओं को मिलेगा सम्मान पर स्लोगन ben cheton loma chetonte lapen kupia potsi sumila rohang pi itum chingho namuso lasona kisung ponang ko apia potum amang heman lo hala somang ke heman bangke neli supita neli tum duk wak postame neli supita isi hetan ka charli angdeng le dunji mene quality educations long ji mene hala so quality educations ke long pen litum apia potum ta arni sia bangke proud du long mene bohala soke matha pen alang li tum jungjung kya supi phan pacharli un edal seta komane atum alang li tum phan aning ke the pi pen ajok alang li tum sai jok je dugwok ajoine banghem bidun nang kong hala so banghem ki bidun pen alang li tum mathaune ja supi lason ki sung khoji boge bipot se lason ki sung ponang kok la bangke ili tum Karbi Anglong angkang pialong Government High School Pendanglok, a college Pendanglok, a university Pendanglok, Ladaga Banke, education is an important som. Halaso education is an important som majoine si pini chinghona muso sumila rohang pi ke apran dam pinanglo. La silitum risoy jang atum Pendanglok, dak mohila song tum Pendanglok, dak ni tumakar ike. Benap Pendanglok non kiwang ji apor hoda bangke. Lasona ki sung popedat nang ji polote quality education is an important pinang po lapen government high school an important pinang po government institution do an important pinang po la loblote pena dik pen abangke lason ki sung popedat ji bisini নীলি পৰিষদীয় সমষ্টিৰ ৰিচাখিদি বুঢ়াতিছো গাঁৱৰ নিবাসী কামেন ৰংফাৰপি বিগত 12 বছৰ ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নোহোৱাত স্থানীয় চৰকাৰক সহায়ৰ বাবে অনুৰোধ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰিচাখিদি বুঢ়াতিছো গাঁৱৰ নিবাসী প্ৰয়াত চন্দ্ৰতিছৰ পত্নী কামেন ৰংফাৰপি বিগত 12 বছৰ ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নোহোৱাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক ডক্টৰ নুমল মমিন আৰু লোকেল MEC পবিত্ৰ ৰংপি সহায়ৰ বাবে প্ৰাৰ্থনা কৰে। লগতে তেওঁৰ একাউণ্ট নম্বৰ দি ৰাইজৰ পৰা সহায়ৰ বাবে অনুৰোধ কৰে। তেওঁৰ একাউণ্ট নম্বৰ হৈছে 314420912202 আৰু IFSC কোড হৈছে SBIN 0009405। নীলিবৰ পৰা অনিলচন ৰংফাৰৰ প্ৰতিবেদন News.24 কাৰ্বি আংলং। Keso kinanin kan crazy paraning ulok lo. Kupipi keso lo ni? Keso ke lake katimi kachurot ke harja
rapena jok si thurun ide lo katimi ka churot ka harjak kang sa tante kopia hem lon de non tum la bange la da kiti su he su hem di kenang li la bang kopi lo pui phi bang ke nang li ke la puke ni lo ni li tum ka amun pia ki bisi tum bang lo so pu ki bisi tum bang lo la bang so ki so nang li tum long ka chung li tum gang tum bang ke pini sar tu li ram long hang la pen sar pu bitru rong pia tu ma pha na pen par sa me sar mumin li tu ma ka ni nge chi thina sar no mol mumin tu ma phan ans ta me ni li tu ma phan ki rap ki long je phan ma te ki rap vek je phan ans nang li tu mang no chuning ri dun no si ni la bang so ki rap ki long pe na posi ni li tum sa mi pu thot alang li tum phan ni nge ching sap ni nge ching duk thu long je phan si pini nang li tu ma long chuning ri dun lo pen par sa mi la bang so ki so ke ajirding pick a kisulo posinili tum se ke chelai phasta mi jakong vedelo 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ দিছাকেদেবা পোলিং ষ্টেচনৰ অন্তৰ্গত ডিকৈতেৰাং গাঁৱত শনিবাৰে নৱনিৰ্মিত ভোটেৰাং আত্মসহায়ক গোটৰ উদ্বোধন কৰে মাঞ্জাৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগত থকা ডিকৈতেৰাং গাঁৱত শনিবাৰে নৱনিৰ্মিত ভোটেৰাং আত্মসহায়ক গোটৰ কাৰ্যালয় উদ্বোধন কৰে ডিকৈতেৰাং গাঁৱৰ চৰকাৰী গাঁওবুঢ়া চিনত তেৰাঙে ভোটেৰাং আত্মসহায়ক গোটৰ সভাপতি দৰসিং তেৰাঙে আধৰা উক্ত কাৰ্যসূচীত চৰকাৰী গাঁওবুঢ়া কেহাই ৰংহাং মহৰি তেৰাং মাঞ্জা স্পৰ্ট এছ'চিয়েশ্যনৰ সভাপতি সাৰ্থে ইংটি প্ৰমুখ্যে আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে মাঞ্জাৰ পৰা সঞ্জিত টিছৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ কুথিপি এলপি স্কুলত কুথিপি গাঁওবাসীয়ে প্ৰয়াত সুমিলা ৰংহাংপিৰ আত্মাৰ চিৰশান্তিৰ বাবে সদগতি কামনা কৰে স্বৰ্গীয় সুমিলা ৰংহাংপি হত্যাকাণ্ডই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙত অভিযুক্ত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত বনকৰ্মী হিচাপে কৰ্মৰত আছিল প্ৰয়াত সুমিলা ৰংহাংপি ৰহাৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ ল'ৰা নয়নজ্যোতি বৰঠাকুৰে সুমিলাক অত্যাচাৰ কৰাৰ লগতে জীৱিত অৱস্থাত কেৰোচিন ঢালি নিহংসভাৱে হত্যা কৰিছিল সুমিলাক ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ কৰে কাৰ্বি আংলঙত শনিবাৰে পশ্চিম কাৰ্বি আংলঙৰ কুথিপি এলপি স্কুলত কুথিপি গাঁওবাসীয়ে তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মা চিৰশান্তিৰ কামনা কৰে হত্যাকাৰীসকলক কঠোৰ শাস্তি দিয়াৰ দাবী জনাই লগতে নগাঁও জিলাৰ ৰহাত তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব নিউজ 24 কাৰ্বি আংলং